बाक्सा जिल्लानि भारत भुटान सिमायाव हाग्रानि मैदेरनि उदखार खालामनाया बांबोगासिनो। समबारखालि हराव तामुलपुरनि 2 नं सोनाब कुमारिखातानि कारखेला गामियाव मैदेरनि फालोआ हाबनानै उदखार खालामो। मैदेरनि फालोआ गामिनि महाजन बसुमतारी आरो सन्जीब बसुमतारीनि न'खौ सिफायनायजों लोगोसे गोबां बिगा हानि थालिरखौ खहा खालामो। ओजोंहाय सेसाफानियावबो हाग्रानि मैदेरा उदखार खालामनायजों लोगोसे सेसाफानि गामिनि वीरेन्द्र ब्रह्मनि फिसाज्ला देबानन्द ब्रह्मखौ गाग्लोबो। लामायाव गसंबाय थानाय समावनो हाग्रानिफ्राय ओंखारबोना हाग्रानि मैदेरा देबानन्दखौ उनथिंजायनिफ्राय गाग्लोबनानै जख'म खालामो। दुपुरिया 12টামান বজাত জংগলীয়া বনৰীয়াই মানে হঠাৎ দেবানন্দ ব্ৰহ্ম এজন ব্যক্তিক মানে ৰাস্তাত থাকি থাকাতে জংগলৰ পৰা ওলাই আহি তেখেতক মানে আক্ৰমণ কৰে। আছিল বহুতকেইটা আছিল। তাৰপিছত আমি ঘৰত আৰু মায়ে আৰু মইহে আছিল দুজনে। তাৰপিছত আমি ভয়তে আৰু দাদাহঁতৰ ঘৰত যাই কিনি আছে। তাৰপিছত আহি কিনি আৰু আমি যোৱাৰ পিছত আৰু জুই চুই দিয়া নহ'ল চোতালতো, তাৰপিছত দিয়া নহ'ল। তাৰপিছত আহি কিনি আৰু তাতে বহুত ঘৰকেইটা কিবা কৰিলে আৰু ধান অলপ আছিল, তাৰপৰা আৰু খাই কিনি গেল, চাউল অলপ আছিল। তাৰপিছত শোৱা চকীটো ভাঙাই থৈ দিছে। তাৰপিছত কাপোৰ চাপোৰ আলাই বিলাই কৰি কিনি চব এইবিলাক কৰি থৈ দিছে। ৰাতি তাৰমানে 8:30মান বজাত আমাৰ দক্ষিণ কাৰখেলাত হাতী বনৰীয়া হাতী এজাক আহি ফালে আপোনাৰ দুটা ঘৰ পৰিয়ালৰ দুটা ঘৰটো একদম নাই আৰু ধ্বংস কৰি দিছে। এটা ঘৰো নাই, পানীৰ দমকলো ভাঙি দিছে। बाक्सानिफ्राय दीपक कुमार पाठकनि रिपर्ट समनि रादाब।